নমস্কাৰ সকলোকে মাটিখানা হুচিতৰ যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাখনি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত কাজল গোহাঁই ডাঙৰীয়াই শুভ উদ্বোধন কৰে আৰু বৰ বিহুৱতী সোণমণি দাস বাইদেউৰ দ্বাৰা 10 দিনীয়া কৰ্মশালাৰ বিহু নাচৰ প্ৰশিক্ষণ আৰম্ভ কৰা হয়। আৰু এইফালে শ্ৰীযুত ৰঞ্জিত বৰগোহাঁইৰ দ্বাৰা আমাৰ ঢুলীয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই, বাই বাই।